নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে যোৱা এমাহ ধৰি মা আৰু দেউতা ঘৰত নাছিলে। তেওঁলোক গৈছিলে গোটেই ভাৰত ভ্ৰমণ কৰিবলৈ, তীৰ্থ ভ্ৰমণ এমাহৰ কাৰণে। আজি আহি পাব, সেইকাৰণে আমি আনিবলৈ গৈ আছোঁ। যিহেতুকে গাড়ীখন আমাৰ ভোৰবন্ধালৈ নাহে, গতিকে বৰঙাবাৰীলৈ আমি গৈ আছোঁ। তাৰ পৰাই লৈ আহিম আৰু মাকে দেউতাকে। বহুত ৰ'দ দিছে আৰু আমি অলপ সোনকালে ওলাই আহিছোঁ। প্ৰায় 1 ঘণ্টামান আগতে আমি আহিছোঁ আৰু যিখিনি জেগাত গাড়ীখন ৰ'ব সেইখিনি জেগাত বহুত ৰ'দ দিছে। গতিকে আমি ওচৰতে বা এজনী আছে, সেই বাজনীৰ ঘৰতে অলপ সময় বহিম বুলি আহিলোঁ। ইয়াতেই কিছু দেৰি বহিলোঁ বাৰু সকলোৱে, আৰু ফোন কৰি সোধাত ক'লে গাড়ীখন পালেহি বুলি। সেইকাৰণে আমি বাটলৈ ওলাই গ'লোঁ সকলো। এয়া ফাইনেলি গাড়ী পালেহি। মানুহবিলাকে বেগ নমোৱাত লাগিছে আৰু প্ৰথম। আৰু ফাইনেলি বেগ চেগবিলাক সকলো গাড়ীত ভৰাই লোৱা হ'ল। আকৌ ঘৰতো কিন্তু ৰাস্তাতে সকলো ৰৈ আছে, আমি যাই পাম বুলি। আইতা আৰু আমাৰ খুৰীহঁত সকলোবিলাক লৈ আছে। এয়া সকলোৱে আকৌ ভৰি ধুৱাব, দেউতাকে মাকে। তাৰপিছতহে ঘৰলৈ যাব পাৰিব। এনেকুৱা এটা নিয়ম আমাৰ ইয়াত আছে। আমি এতিয়াও মানি আছোঁ আৰু এইটো নিয়ম। তীৰ্থৰ পৰা আহিলে যাত্ৰীসকলক এনেকৈ আগবঢ়োৱা হয়। এয়া ঘৰ পালোহি ফাইন।